কবিতাৰ শিৰোনাম আজিও তোমাক পাহৰিব পৰা নাই। কবি কৌস্তভ সাউণ্ড। আজিও তোমাক পাহৰিব পৰা নাই। কিয় মোক নুসুধিবা, ক'ব নোৱাৰিম মুঠেও। কিছুমান প্ৰশ্নৰ উত্তৰ নাথাকে জানা। কিছুমান কথা পাহৰোঁ বুলিও পাহৰিব নোৱাৰি সঁচা। এই ধৰা তোমাৰ দুচকুৰ অম্লান হাঁহিৰ চাতুৰ্য কোনোবা দেৱতাৰ ৰূপৰ অনুপম ঐশ্বৰ্য সুদিত তোমাৰ সেই দেশৰ ভাস্কৰ্য পাহৰোঁ বুলিও পাহৰিব নোৱাৰি জানা। তোমাৰ বুকুৰ উপত্যকাৰ সেই সোণালী সুদিন, বলীয়া বতাহৰ মাজত যে আমাৰ প্ৰেমৰ নিচা উৰিছিল, চৰাইবোৰে যে আমাৰ বুকুত সোমাই কুটি কুটি খাইছিল আমাৰ ভৱিষ্যত। তোমাৰ সুহুৰিত যে সনা আছিল মৌসনা সুৰৰ মূৰ্ছনা, আৰু মোৰ গাত যে লাগিছিল সেই সুৰৰ যাদু। কি কৰিম কোৱা, তোমাক পাহৰিব পৰা নাই আজিও। তোমাৰ বুকুৰ অৰণ্যত মই সেউজীয়া হৈ পৰিছিলোঁ, আৰু মোৰ বুকুৰ অৰণ্যত তুমি হৈ পৰিছিলা সুখৰ সোণাৰু। মোৰ বুকুৰ সেই অৰণ্যত সম্প্ৰতি অমাৱস্যাৰ অমানিশা, বিষাদৰ ঋতু। মোৰ বুকুৰ অৰণ্য এৰি তুমি গুচি গ'লা কোনোবা অচিন অৰণ্যলৈ, আৰু মই এতিয়া সোণাৰুহীন অৰণ্য এখন বুকুত বান্ধি জি থকাৰ অৰ্থ বিচাৰি বিচাৰি আত্মহাৰা। তুমিহীনতাৰ এই দিনবোৰত মোৰ বুকুত মাথো মৃত্যুক সাৱতাৰ অমুক কষ্টত। তোমাৰ মোৰ কথাৰ আৱেগত ঠন ধৰা মৰমৰ গোন্ধ আজিও পাহৰিব পৰা নাই। সেই গোন্ধ সামৰা প্ৰেমৰ চন্দুক খুলি গোন্ধ লওঁ আজিও, কাৰণ আজিও তোমাক পাহৰিব পৰা নাই মুঠেও।